কবিতাৰ শিৰোনাম সাম্প্ৰতিক সময়। কথা ডক্টৰ মিন্টি গগৈ, আবৃত্তি অলি বৰুৱা। চতৰ ৰ'দ ৰঙচুৱা আকাশ, সন্মুখত পৰি আছে এটি দীঘল জনশূন্য বাট। যি বাটে বসন্ত আহে, সেই বাটত আজি নাই নাচনী ঢুলীয়া, কাৰোৱে এষাৰি সুমধুৰ মাত। জেতুকাজোপাই বাৰীৰ চুকত ইনাইছে বিনাইছে, এইবাৰ কোনে তুলি ল'ব মোক বহাগৰ বুকুচাত। কি জানি মই এলাগী হ'লো, কোনেও নলয় মোৰ আশীৰ্বাদ। ঘৰৰ আইজনী ঘৰলৈ আহিব নোৱাৰাৰ দুখত, আই চতৰ বতৰত নুঘূৰাই যতৰ। বিহুৱান নবলেও হ'ব, তাঁতশালৰ যোগাৰবোৰ কেনেকৈ কৰোঁ। জনতাৰ মুখবোৰত দেখোন দাৰুণ বিহু বুলি দেউতাৰ চকুহাল সকলো দিব পৰা হ'লে দিন হাজিৰা কৰা মানুহবোৰক ভাত এসাঁজ ৰান্ধি, ধনীবোৰৰ কুকুৰবোৰেও আৰামেৰে খাইছে ডকচি ডকচি। পৰিৱৰ্তনশীল এই পৃথিৱীত আমি কিমান দিনৰ অতিথি।